গুড মৰ্নিং। মই আছোঁ এতিয়া ডুবাইত আৰু মই মোৰ থকা ঠাইৰ পৰা ওলাই আহিছোঁ। এটা কথা, ডুবাইত যদি টেক্সি নলৈ কিনে আমি বাছ বা মেট্ৰ' দি যাওঁ তেনেহ'লে বহু দূৰ খোজকাঢ়িব লাগে, কাৰণ ঘৰবোৰ থাকে বেলেগ বেলেগ দূৰত, বেলেগ বেলেগ ঠাইত, বা হোটেলবোৰে হওক বেলেগ বেলেগ ঠাইত থাকে। আৰু তাৰ পৰা মেট্ৰ' ষ্টেচন বা বাছ ষ্টেচনলৈকে বহুতখিনি খোজকাঢ়িব লগা হয়। মেট্ৰ' ষ্টেচন এনেকৈ অকণমান যাব লাগিব এইফালৰ পৰা, তাৰপিছত পাই যাম আৰু তাৰ পৰা যাম মই বুৰ্জ খালিফা। বুৰ্জ খালিফাৰ লগত আছে ডুবাই মল। ডুবাই মলত মই ডুবাই একুৰিয়ামো যাম, ডুবাই একুৰিয়ামো চাম। চিটিখন বহুত প্লেণ্ড হয়, প্লেন চিটি। খুব ধুনীয়াকৈ চবতে পাৰ্কিং বনাই থোৱা আছে, পাৰ্কিং কৰিবলৈ ৰাস্তাবোৰ আছে, ধুনীয়াকৈ মাৰ্কিং আছে, ছিগনেল লাইটছ আছে। যিকোনো ৰাস্তাদি পাৰ হ'ব নোৱাৰোঁ, জেব্ৰা ক্ৰচিঙেদিয়ে পাৰ হ'ব লাগিব, চাব লাগিব যে গ্ৰীণ লাইট জ্বলিছেনে নাই। ভাল এনেকুৱা ছিষ্টেম হ'লে। বাকী চাই থাকক, মই দেখুৱাই আছোঁ বাকীখিনি। এইবোৰ লাইনছ ডট ডটকৈ আছে, এইবোৰ পাৰ্কিঙৰ কাৰণে, কেনেকৈ পাৰ্ক কৰিব লাগে দিয়া হৈছে। এই আগত কেইটামান বাইক আছে, ইলেক্ট্ৰিক বাইক। এইটো ৰেণ্টত ল'ব পাৰি, ৰেণ্ট লৈ ঘূৰিব পাৰি। কিন্তু ইয়াতে ইমান গৰম, এইটো ৰেণ্ট লৈ ঘূৰাটো জানো ঠিক হ'ব? মেট্ৰ' ষ্টেচনৰ বাহিৰত, বুৰ্জুমান মেট্ৰ' ষ্টেচন। মাস্কখনকে পিন্ধি লৈছোঁ, ভিতৰত যাম যিহেতু। কাৰ্ডখন উলিয়াব লাগিব, নল কাৰ্ড, সেইখন লগাইহে উঠিব পাৰিম। ইয়াৰ পৰা যাম ডাইৰেক্ট ডুবাই মলৰ মেট্ৰ' ষ্টেচন। المحطة القادمة هي برج خليفة دبي مول. The next station is Burj Khalifa Dubai Mall. आपका नाम? रॉकी। মোৰ লগত আছে ৰকি ভাই। আৰু তেখেতক মই হোষ্টেলটো লগ পালোঁ, একেলগে গৈ আছোঁ বুৰ্জ খালিফালৈ। মোৰ বুৰ্জ খালিফা টিকেট আছে 10টা বজাত। তেখেতে টিকেট লোৱা নাই, কিন্তু লৈ ল'ব চাগে। ডুবাই মলত আছোঁ। হয়, লেটছ গো। ইয়াৰ পৰা তলত যাব লাগে, তাৰ পৰা চিধা ডুবাই ফাউণ্টেইন পাম। আগত খোজকাঢ়িব বহুত লাগে দেই, সেইটো মানিব লাগিব। ভিতৰত বাৰু এ চি চলি আছে, বাহিৰত বহুত বেয়া গৰম আৰু হিউমিডিটি বহুত বেছি। ভিতৰত থাকিলে ঠিকে আছে, শান্তি। ডুবাই মলখন বহুত ডাঙৰ, বৰ্তমান পৰা খালী খালী হৈছে, যিহেতু এতিয়া ৰাতিপুৱা কেইটা বাজিছে, এতিয়া 9:30 মান হৈছে।
ব্ৰেণ্ডছ আছে জাৰা হোম পিছত চাব লাগিব গোটেই দিনটো টাইম আছে চাবৰ কাৰণে ফাৰ্ষ্ট বুৰ্জ খালিফা চাই ল'ম তাৰপিছত একুৰিয়াম ইয়াতে বহুত বেছি মানে হিন্দী উৰ্দু কোৱা মানুহ আছে যিবোৰ আমাৰ ইণ্ডিয়াৰ হয় পাকিস্তানৰ হয় আৰু বাংলাদেশৰ বহুত মানুহ আছে চ' অলমষ্ট কাৰোবাক যদি হিন্দীত সুধি দিওঁ কথা ৰিপ্লাই দিয়ে মানে এইটো বুৰ্জ খালিফা গৈ আছোঁ ওপৰলৈ আমি তাতে লাইটনিং বুৰ্জ খালিফাটো দেখুৱালোঁ বুৰ্জ খালিফা কেনেকৈ ষ্টাৰ্ট হৈছে 2005ত 2006ত কেনেকুৱা হৈছে 2007ত কিমানখিনি হ'ল level 160 wow 2009ত কমপ্লিট হৈ গ'ল ক্লেডিং হৈ গ'ল কমপ্লিটেড এইটো কেনেকৈ হৈ আছে 2004ৰ পৰা আৰম্ভ কৰি 2006, 7, 8 বনাই আছে বনি গৈ আছে 9ত কমপ্লিট হৈ গ'ল চব গোটেই গ্লাছবোৰ লগাই দিলে এনেকুৱা হৈ গ'ল কথাটো এইটো যে যিসকলে 2009ৰ আগত আহিছিলে সিহঁতি চাব নাপালে আৰু যিহেতু আমি 2009ৰ পিছত আহিছোঁ আমি এতিয়া চাবলৈ পাই আছোঁ কিমান মানুহে কষ্ট কৰিছে কিমান মানুহে কাম কৰিছে মেনেজ কৰিছে এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনাবলৈ ধৰি ৰাখিবলৈ So bostly special, huh? You construct the Burj Khalifa for millions of viewers across the globe. The wall phone. Architects and engineers built the world's highest structure on Earth. Two major television shows take a close look at the Burj Khalifa. Bigger Biggest is a documentary series broadcast on the National Geographic. Inside an impressive structure and explains how it was built. লিফ্ট খোলাৰ পিছতে উঠিম এট দ্য টপ 124 আছে বৰ্তমান
আৰু মই 124তে যাম। এইটো হৈ গ'ল ৱৰ্ল্ডৰ ফাষ্টেষ্ট লিফ্ট। এইটো গৈ কিনে বাহিৰত গৰম আছে, কিন্তু তথাপিও গৈ ভাল লাগিব। বুৰ্জ খালিফা ইয়াৰ পৰা দেখাই নাপায় ইমান ওপৰলৈ। আৰু এতিয়া আছোঁ আমি 124টা ফ্ল'ৰ ওপৰত। 124টা ফ্ল'ৰ ওপৰত কিমান ঠাইত হ'ব হিচাপ কৰিব লাগিব, বা ক'ৰবাত লিখা আছে চাব লাগিব। এখন ডুবাইখন কেনেকৈ দেখা পোৱা যায়। ডুবাই ফাউণ্টেইন আছে তলত, ডুবাই ফাউণ্টেইন। গৰম, তামাম গৰম। হয়তো বাহিৰত হয়। কেনেকুৱা ডেভেলপড, ফুল্লি প্লেন চিটি। এখন মৰুভূমিৰ ওপৰত এনেকুৱা প্লেন চিটি। গছ গছনি কিমান লগাইছে দেখা পায়। যোৱাকালি ৰাতি ফ্লাইটেদি আহি থাকোঁতে যি ধুনীয়াকৈ জ্বলি আছিলে চব ঠাই, মজা লাগিছিলে, কিন্তু সেইটো ভিডিঅ'ত কেপচাৰ নহয়, যাৰ কাৰণে সেইটো কৰিব পৰা নাই। সেইটো এটা বহুত আছে ফৰেইন টুৰিষ্ট। সেই ৰাস্তাবোৰ কোনটো ক'লৈ গৈ আছে, কোনটো ক'ৰ পৰা আহি আছে। গৰম, সাংঘাতিক গৰম। আৰু এইটো মোৰ ওপৰত বুৰ্জ খালিফা, আৰু মই নিজে বুৰ্জ খালিফাৰ ওপৰত। ইয়াতে এটা ইন স্ক্ৰীন আৰু কেমেৰা লাগি আছে, য'ত আমি ভিডিঅ' চাব পাৰোঁ। টাচ কৰিলে হ'ল। ইয়াতে লেংগুৱেজ চিলেক্ট কৰিব পাৰি, এইটো ইংলিছ। তাৰপিছত এটা আহিব লাইভ কেমেৰা, ক্লিয়াৰ ডে, নাইট টাইম অৰ হিষ্টৰিকেল ভিউ। হিষ্টৰিকেল ভিউ যদি চাওঁ, এই ঠাইটো যিটো মানে এইটো হয়
এই ঠাইতে ইমান বিল্ডিং আছে, সেইটো এটা সময়ত একো নাছিলে। এটা যদি গ্ৰ'থ ইটো কি হ'ব, ইয়াতে এনেকুৱা অকল মৰুভূমি হৈ আছিলে, দুই এটা ৰাস্তা আছিলে, এইখিনিতে এটা চক্কৰ আছিলে। এতিয়া যিটো নেকি জাংচন ইয়াতে আহি গৈছে, এতিয়া লাইভ কেমেৰা দিলে এই জাংচনটো ইয়াতে দেখুৱায় ন, তো সেইটো বস্তুৱে জাংচন দেখাই আছে লাইভ কেমেৰাত। দূৰত আছে বুৰ্জ আল আৰব হোটেল, এইটো বুৰ্জ খালিফাৰ পৰা নামি আহিলোঁ ওপৰৰ পৰা, এতিয়াও ভিতৰতে আছোঁ, বহুত তলত আছোঁ গ্ৰাউণ্ড ফ্ল'ৰত।